আমাৰ ফুকুন্দা চ' অলপ মান আগতে চেছ কৰিলে মোৰ হাতত এয়া ফাৰ্ষ্ট প্ৰাইজ আছে ক্ৰিকেটৰ আৰু এইটো সেকেন্ড আজি পুছনা মেলাৰ লাষ্ট ডে আজি আছে ফুকন বড়ো আজি খুব বেছি হিট হ'ব ফলে আমি দিও ৰেডি হলো আজি মই কোট পিনছো আৰু এইখন কিবা এইটো মাফলাটো হালধীয়া আমাৰ হি একদম পুৰা হিৰো এইবিলাক ৱাকি টকি সব মানে চাৰ্জ দিছো কাৰণ কিবা কিবি বহুত হাল্লা হৈ থাকে তো এইবিলাক সব লি কেনে ভলন্টিয়াৰক দিব লাগিব কেমেৰাও মানে আজি লৈ যাম চলো মেলা লৈকে মেলাত নাচপা লাগব আজি নাচপা এই যে দিবাই কোট যাম কোট কোট হা বাজার এদি যাম তো আমি গাইস গৈছো এতে মেলা লৈকে তিনজন আমাৰ লগত পোৱালিটো আছে এদি বলে হে ভগৱান না পুছনা মেলাৰ বাকৰি দাই পালো গাইস মানে বেছি দূৰ নহয় আমাৰ ঘৰৰ পৰা আৰু আজি লাষ্ট আজি ধামাকা নাছিল ধামাকা মাৰামাৰি হবে হা মাৰামাৰি হ'ব বলে আজি মাৰামাৰি হ'ব ইফালে কাকবা যদি ফাৰ্নিচাৰ লাগে নেক্সট ইয়াৰ আৰু এই বছৰ তোৰ গেলে হেখে হল আজি লাষ্ট নেক্সট ইয়াৰ আহিব পুছনা মেলাত এয়া ফাৰ্নিচাৰ মেলাত আহিলো কিন্তু এটা বস্তু মোৰ মানে ভাল নালাগিল এই চলাটো এই মানে কোনটোৰ লগত মেটচ কৰা নাই ভাল লগা নাই গতিকে ঘৰত যায় আৰু চেঞ্জ কৰি আহিম হোৱাইট পিন্ধি আহিম এইবাৰ মানে চব একে একে হৈ আছে ইয়াৰ কাৰণে হৈছি ঐ ঐ মেলাৰ পৰা আরেকবার ঘৰত আহিলো ইয়াৰ কাৰণে এবাৰ মই এইটো পিন্ধলো বগাটো চেঞ্জ কৰি ললো ইও চেঞ্জ কৰি লিভাৰ এইটো নলাক ব্লেক জো আর দে মানুহ আমাক ভাবো পাও ই অকস্মাত কেনকা চেঞ্জ হৈ গেলে জো মোৰ হাতত এয়া ফাৰ্ষ্ট প্ৰাইজ আছে ক্ৰিকেটৰ আৰু এইটো সেকেন্ড এইটো মেন অফ দা মেচ আৰু মেন অফ দা সিৰিজ তো আজি দিয়া হ'ব ইয়াত ঘৰৰ পৰা ড্ৰেছ চেঞ্জ কৰি আহি বৰ্তমান এনেকৈ ষ্টেজত বহি আছো আৰু এইফালে কাৰ্তিকাৰ নৃত্য মানে পাৰফৰ্ম কৰিব আমাৰ কোৱালি ডান্সে এইফালে কোৱালি ডান্সৰ অনাৰ আছে মুখখন দেখাই দিয়া এবাৰ মোৰ নাম কাকৰা কাম কৰো মই বেলেগত চাই বেলেগ মই অকৰা মকৰা হইলো মোর মনে রাজা তোর প্রেমতে ফালি হইলো যে দিশাহারা উপভোগ কৰিবলৈ ধামাকা মানুহ আজি গাইছ ধামাকা ইয়া সিংগাৰৰ বাদ্যযন্ত্ৰীসকলে মানে বস্তুবিলাক ঠিক ঠাক কৰি আছে ঢেৰ মানুহ গাইছে আজি ঢেৰ মানুহ চাওক গোটেই ফুল 11:50 হল এতিয়ালৈকে গায়ক উঠা নাই গাইছ তথাপিও চাওক ইমান মানুহ ৰখি আছে ৱেইটিং কৰি আছে ৱেইটিং ফৰ ফুকন বড়ো মিশন ৰেডি কৰি আছে এতিয়া আমি ফুকন বড়োৰ কাৰণে ৱেইট কৰি আছো গাইছ ধামাকা আৰু ইফালে চাওক পুৰা দৰ্শক লাহে লাহে আহি যোৱা
আমাৰ লাষ্ট ইনিং মেলা শেষ হৈ গ'ল টোটেলি মানুহ খতম আৰু এইফালে আমাৰ দীপদা যোৱাৰ পিছতো আমাৰ মানে এনেকে এনজয় আমি ৰাতিপুৱাই দিম আজি একদম পুরা রেডি ফুকনদা শেষ শো অলপ মান আগতে শেষ কৰিলে বাকীটো ইয়াত পুৰা কি 4 বাৰ মান হল আহা 5 বাৰ হ'ব 5 বাৰ সো এটাই কথা কম মানে ইয়াৰ যেটো প্ৰগ্ৰাম মানে কেতিয়া মই পাহৰিব নোৱাৰিম তোমাৰ নিউ জাৰ্নি আছিলে হয় হয় তেতিয়াৰ পৰা এইটো প্ৰগ্ৰাম মই আৰম্ভ কৰিছো সো আজি মই বা সিঙ্গাৰ হ'ব পাৰিছো পাৰা নাই হেতু বেলেগ কথা কিন্তু ইয়াতে যেনেকা মোৰ ৰিলেচন আছে যেনে ঘৰৰ নিচিনা থলুৱা নিচিনা সো হেতু নিচিনা কেতিয়া হ'ব নোৱাৰে আৰু মই সদায় আহিম আৰু আহিয়ে থাকিম ভাল লাগিল দাদাক লগ পাই এফালে জেমছে একদম পুরা ইও মানে কি কয় স্টার্টিং টু এন্ডিং আছে সদায় বজাই আছে আজি 7 বছৰৰ পৰা ইয়াত উপস্থিত গটে খুব ধুনীয়া এটা পৰিবেশ গটে খুব ধুনীয়া আৰু আমি ফাৰ্স্ট বছৰত ফুকনদাক লগ পাইছিলো ফাৰ্স্ট যেতিয়া স্টার্টিং হৈছিল ফুকনা মেলা তেতিয়া খুব ধুনীয়া পৰিবেশ আৰু ফুকনা মেলাৰ সকলোলৈ শুভেচ্ছা থাকিল এতিয়া আৰু নেক্সট ইয়াৰ লগ পাম 2026ত আজিলৈকে বাই বাই মানে এইটো বছৰতে বাই বাই পুছনা